হাই মৰমৰ ল'ৰা ছোৱালীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ এটা নতুন লেকচাৰ, য'ত মই দ্বিতীয়খন তোমালোকৰ যিটো ৰচনা, অসমীয়া ৰচনা মই লৈ আহিছোঁ, যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কাৰণে আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ কাৰণে দুইটা পৰীক্ষাতে তোমালোকক সহায় কৰিব। এতিয়া কথা হ'ল যে মোৰ প্ৰথম যিখন ৰচনা আছিলে, যিখন ৰচনা মই প্ৰথমতে আলোচনা কৰিছিলোঁ, সেইখন আছিলে তোমাৰ প্ৰিয় সাহিত্যিক, অৰ্থাৎ তোমালোকে পৰীক্ষা হলত লিখিব লাগিব মোৰ প্ৰিয় সাহিত্যিক। এইবাৰ লৈ আহিছোঁ তোমালোকৰ কাৰণে তোমাৰ প্ৰিয় গ্ৰন্থ, অৰ্থাৎ মোৰ প্ৰিয় গ্ৰন্থ বুলি তোমালোকে পৰীক্ষা হলত লিখিব লাগিব। মই এক্সপ্লেইন কৰিম, চাইণ্টিফিক মেথডৰ দ্বাৰা এক্সপ্লেইন কৰিম। চাইণ্টিফিক মেথড মানে কি আৰু কেনেকৈ এক্সপ্লেইন কৰা হয়, সকলোখিনি কথা তোমালোকে গম পাবা। ভিডিঅ'টোত অকণমান সময় তোমালোকে চাই থাকা, নিশ্চয় তোমালোকে গম পাবা। আচ্ছা, ঠিক আছে। প্ৰিয় গ্ৰন্থ যিখনৰ কথা আলোচনা কৰা হ'ব ইয়াতে, সেইখন হৈছে মিৰি জীয়ৰী। আৰু তোমালোকৰ কাৰণে মই ইয়াতে আলোচনা কৰিব বিচাৰিছোঁ। এতিয়া ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। যিখন প্ৰিয় গ্ৰন্থ তোমালোকে দেখা পাইছা, মিৰি জীয়ৰী, সেইখন ৰজনীকান্ত বৰদলৈ ডাঙৰীয়াই লিখিছে। ৰজনীকান্ত বৰদলৈ, এইটো অসমীয়া। এতিয়া এওঁ হৈছে ৰজনীকান্ত বৰদলৈ, ঠিক আছে। এতিয়া তোমালোকে আৰম্ভ কৰিব লাগিব। তোমালোকৰ পৰীক্ষা হলত যেতিয়া বহিবা, যেতিয়া তোমালোকৰ প্ৰশ্ন কাকত দিব, তোমালোকৰ প্ৰশ্ন কাকতত লিখা থাকিব তলৰ যিকোনো এখন ৰচনা লিখা। এতিয়া তোমালোকৰ প্ৰশ্ন কাকতত দিয়া থাকিব তোমাৰ প্ৰিয় গ্ৰন্থ বুলি। কিন্তু তুমি কি কৰিব লাগিব, তোমাৰ পৰীক্ষা হলত উত্তৰ বহীত যেতিয়া তুমি লিখিবা, তেতিয়া তুমি মোৰ প্ৰিয় গ্ৰন্থ বুলি লিখি তলত আঁচ দি কিনে তুমি ষ্টাৰ্ট কৰিব লাগিব। এতিয়া আৰম্ভ কৰিব বিচাৰিছো, তোমালোকে আৰম্ভণিত কি লিখিবা, ধুনীয়াকে লিখিব লাগিব যে অসমীয়া সাহিত্যত ৰজনীকান্ত বৰদলৈ এটি প্ৰসিদ্ধ নাম, খুব জনপ্ৰিয় নাম। তেখেতক উপন্যাস সম্ৰাট বুলি জনা যায়। তেখেতক কি বুলি জনা যায়? উপন্যাস সম্ৰাট বুলি জনা যায়। কাক? ৰজনীকান্ত বৰদলৈ। তেখেত কেইবাখনো উপন্যাস ৰচনা কৰিছে। তাৰ ভিতৰত কেইখনমান হ'ল মনোমতী, ৰহদৈ লিগিৰী, নিৰ্মল ভকত, ৰংগিলী আদি। এতিয়া ৰহদৈ লিগিৰী, মই এইটো তোমালোকক দেখাব বিচাৰিছো। চোৱা, এয়া হৈছে ৰহদৈ লিগিৰী। তোমালোকক সময় পালে কেতিয়াবা তোমালোকে পঢ়ি ল'বা। এতিয়া অলৰেডি তুমি কৈছা তাৰ ভিতৰত কেইখনমান হ'ল, এনেকে লিখিছা তুমি। ইয়াতে তেখেতে কেইবাখনো উপন্যাস ৰচনা কৰিছিলে, তাৰ ভিতৰত কেইখনমান এই গোটেইখিনি দেখাইছো, তাৰে এখন মই দেখাই দিছো। বাকীখিনি তোমালোকে নেটত চাৰ্চ কৰি চাই ল'ব পাৰিবা। এইখিনি তোমালোকে পৰীক্ষা হলত আৰম্ভণি লিখিব লাগিব। এতিয়া কথা হ'ল যে আৰু বহুত এনেকুৱা উপন্যাস আছে। আচ্ছা, উপন্যাস মানে কি? ইংৰাজীত উপন্যাসক কি বুলি কোৱা হয় জানানে? নভেল বুলি কোৱা হয়। আৰু গ্ৰন্থ মানে কি? গ্ৰন্থ বেলেগ একো নহয়। গ্ৰন্থ ইংৰাজীত তুমি যদি চোৱা, বুক বুলি আহিব। বুক মানে কি? কিতাপ, ঠিক আছে। তো এতিয়া কথা হ'ল কি যে তেখেতে লিখা, অৰ্থাৎ ৰজনীকান্ত বৰদলৈ ডাঙৰীয়াই লিখা মিৰি জীয়ৰী যিটো নামৰ উপন্যাস, মোৰ অতি প্ৰিয় গ্ৰন্থ। অৰ্থাৎ তুমি পৰীক্ষা হলত লিখি আছা তোমাৰ প্ৰিয় গ্ৰন্থ বুলি। এতিয়া মিৰি জীয়ৰী কোনে লিখিছে? ৰজনীকান্ত বৰদলৈ ডাঙৰীয়াই লিখিছে। এতিয়া মিৰি জীয়ৰী দেখাত কেনেকুৱা হ'ব? তুমি এনেকে, তুমি যদি কিতাপৰ দোকানত যোৱা, তুমি কিনিবলৈ পাবা। তুমি সময় পালে এইটো পঢ়ি ল'বা। ইয়াৰে কাহিনী তুমি পৰীক্ষা হলত লিখিব যাই আছা। আচলতে ল'ৰা ছোৱালীসকলে কি কৰিব লাগে, কিতাপখন ওলাই লয়, ৰচনা কিতাপ এখন ওলাই লয় আৰু মুখস্থ কৰে। মুখস্থ কৰাটো একচুৱেলি প্ৰচেছ নহয়। তুমি তাক পঢ়ি কিনে তাক অনুভৱ কৰিব পাৰিব লাগে। তো এইখিনি যিখিনি দেখা পাইছা, এইখিনি হৈছে তোমাৰ প্ৰিয় গ্ৰন্থ, অৰ্থাৎ মোৰ প্ৰিয় গ্ৰন্থ, তোমাৰ আৰম্ভণি। এইখিনি তোমালোকে পৰীক্ষা হলত লিখি ল'লা। তাৰ পাছত তোমালোকে কি কৰিব লাগিব যে তোমালোকে গ্ৰন্থৰ যিটো এই মিৰি জীয়ৰী যিটো ভিতৰৰ কাহিনী, সেই কাহিনীসমূহ লিখিব লাগিব। আচলতে উপন্যাস কি তাৰ ওপৰত ডেফিনেশ্যন দিব বিচাৰিছো। উপন্যাস হৈছে কি যে নভেল হৈছে কি যে যিকোনো ঘটনা, কোনো এটা ঘটনা সামাজিকভাৱে হওক, প্ৰেম কাহিনী হওক, সেই কাহিনীসমূহ কি কৰা, এটা গদ্য ৰূপত লিখি তাক কি কৰা, কিতাপ হিচাপে তাক পাব্লিছ কৰা, অৰ্থাৎ কিতাপ হিচাপে তাক ওলাই দিয়াটো হৈছে তাক উপন্যাস বুলি কোৱা হয়। ঠিক আছে। তো এইটো হৈছে উপন্যাসৰ তোমাৰ ডেফিনেশ্যন। এতিয়া মিৰি জীয়ৰী যিটো উপন্যাসখন, সেইখনৰ কাহিনী এতিয়া লিখিম। এইখিনি তোমালোকৰ পৰীক্ষা হলত আৰম্ভণি লিখিব লাগিব। চাইণ্টিফিক মেথডৰ দ্বাৰা মই এক্সপ্লেইন কৰিম বুলি তোমালোকক কৈছো। এতিয়া চোৱা, গ্ৰন্থখনৰ পৰিচয় আৰম্ভ হ'ব। মিৰি জীয়ৰী গ্ৰন্থখনৰ কাহিনী ভাগ এনেধৰণৰ। কাহিনী ষ্টাৰ্ট হ'ব এতিয়া। মিৰি সমাজত, মিৰি মানে হৈছে মিচিং। মিচিং কি? মিচিং হৈছে যে অসমত আৰু অৰুণাচল প্ৰদেশত, ভাৰতৰ থকা ৰাজ্য অসম আৰু অৰুণাচল প্ৰদেশত বাস কৰা এটা কমিউনিটি হয়। তো এটা সম্প্ৰদায়ৰ লোক, সেইটো মিৰি। আৰু এটা শব্দ হৈছে মিচিং, অথবা মিচিঙৰ আৰু এটা শব্দ হৈছে মিৰি। এতিয়া মিৰি সমাজত, ইয়াতে তোমালোকে দেখা পাইছা, মিৰি সমাজত অৰ্থাৎ মিচিং সমাজত এহাল জংকী আৰু কোন পানেই নামৰ ল'ৰা ছোৱালী আছিলে। কোন? জংকী আৰু পানেই নামৰ ল'ৰা ছোৱালী আছিল। তেওঁলোক সৰুতে খেলৰ লগৰী আছিলে। কি আছিলে তেওঁলোক? এইটো হৈছে কোন? পানেই, আৰু এইটো হৈছে কোন?
জংকি এই দুটা কি সৰু কালৰ কি আছিলে খেলৰ লগৰী আছিলে এতিয়া চোৱা তেওঁলোক কি আছিলে সৰুতে খেলৰ লগৰী আছিল কিন্তু ডাঙৰ হোৱা দুয়ে জীৱনৰ লগৰী হৈ পৰিল তাৰপিছত কি হ'ল তেওঁলোক সৰু আছিলে খেল ধেমালি কৰি আছিলে তাৰপিছত ডাঙৰ হোৱাৰ লগে লগে তেওঁলোক কি হৈ গ'ল জীৱনৰ লগৰী হৈ গ'ল এতিয়া মই তোমালোকক কৈছো যে সাইন্টিফিক মেথড এই সাইন্টিফিক মেথড অলৰেডি ষ্টাৰ্ট হৈছে তোমালোকক মই এক্সপ্লেইন কৰি বুজাই দিম এতিয়া চোৱা সৰুতে খেলৰ লগৰী আছিলে মই কৈ ক'লো কিন্তু ডাঙৰ হোৱাত দুয়োৰে কি হ'ল জীৱন লগৰী হৈ পৰিল এইটো হৈছে তোমাৰ ডাঙৰ হোৱাৰ পাছত এনেকুৱা হ'ল তাৰপাছত চোৱা তুমি যে ইয়াতে কি লিখা আছে তাৰপাছত কিন্তু কি হৈ গ'ল পানেইৰ দেউতাক তাই গম নোপোৱাকে বাৰেগামৰ পুতেকৰ লগত তাইৰ কি কৰিলে বিয়া ঠিক কৰিছিল কোন যে এইটো হৈছে কোন পানেই এইটো হৈছে কোন জংকি এহাত হেতু দম্পতি আছিলে অলৰেডি মই কৈছো তোমালোকক যে এইটো সৰু কালত আছিলে ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকৰ কি হৈ গ'ল জীৱন লগৰী হৈ গ'ল এতিয়া পানেইৰ দেউতাক এইটো পানেইৰ দেউতাক ফাদাৰ কোন তামেদ পানেইৰ দেউতাক কোন তামেদ এতিয়া তাৰ লগত এই তামেদে পানেইৰ দেউতাই তামেদে কাৰ লগত যে বাৰেগাম এওঁৰ লগত কি কৰিছিলে এওঁৰ পুতেকৰ লগত এওঁৰ পুতেক কোন কুমুদ পুতেকৰ লগত কি কৰিছিলে পানেইৰ বিয়া ঠিক কৰিছিলে কোনে যে এই পানেই গম নোপোৱাকে পানেইৰ দেউতাক তামেদে বাৰেগামৰ পুতেক কোন কুমুদৰ লগত কি কৰিছিলে তাইৰ বিয়া কি কৰিছিলে ঠিক কৰিছিলে এতিয়া কথা হ'ল কি যে মই তোমালোকক এক্সপ্লেইন কৰিব বিচাৰিছো তাৰ বাকিখিনি পিছত পুতেকৰ লগত তাইৰ বিয়া ঠিক কৰিছে তাই গম নোপোৱাকে মাক নিৰ্মাই এবেলিলৈ জীয়েক পানেইৰ পক্ষত আছিল যদিও পানেইৰ দেউতাক তামেদৰ ওপৰত মাত মাতিব নোৱাৰিলে কি ক'লে যে মাক নিৰ্মাই এবেলিলৈকে জীয়েকৰ পানেইৰ পক্ষত আছিল যদিও পানেইৰ দেউতাক কি কৰিলে তামেদৰ ওপৰত মাত মাতিব নোৱাৰিলে এতিয়া কি ক'লে যে এইটো হৈছে কোন পানেইৰ মাক কোন হৈছে নিৰ্মা এতিয়া নিৰ্মা কি কৰিলে যে নিৰ্মাই প্ৰথমতে তাইৰ পক্ষত আছিলে কিন্তু পিছত কি হৈ গ'ল অলৰেডি দেউতাকে কথা দিছে বেলেগৰ লগত হেনেকুৱা হৈ কিনে তাই কি কৰিলে তামেদে কি কৰিলে তামেদৰ ওপৰত কোনো ধৰণৰ কথা কোনেও নকলে নিৰ্মাই নকলে হয় অৰ্থাৎ পানেইৰ দেউতাক কোন তামেদ আৰু পানেইৰ মাক কোন নিৰ্মা হৈছে এতিয়া চোৱা তাৰপিছত কি ক'লে যে পানেইৰ দেউতাক তামেদৰ ওপৰত মাত মাতিব নোৱাৰিলে মিৰি সমাজৰ প্ৰথা অনুযায়ী বাৰেগামৰ পুতেক কুমুদে পানেইৰ ঘৰত কি কৰিলে জুৱাই খাটিবলৈ আহিল অৰ্থাৎ কি কৰিলে যে এই যে বাৰেগামৰ পুতেক কোন কুমুদে কি কৰিলে এই এওঁলোকৰ ঘৰত অৰ্থাৎ তামেদ নিৰ্মা আৰু পানেইৰ ঘৰত কি কৰিলে জুৱাই খাটিবলৈ কোন এওঁ আহিলে এইটো মিচিং সম্প্ৰদায়ৰ কি এইটো নীতি এতিয়া তাৰপাছত কি ক'লে যে পুতেক কুমুদ পানেইৰ ঘৰত জুৱাই খাটিবলৈ আহিলে কিন্তু সি অলপো পানেইৰ কি কৰিব নোৱাৰিলে মন জয় কৰিব নোৱাৰিলে কোনে যে এই কুমুদে পানেইৰ কি কৰিব নোৱাৰিলে মন জয় কৰিব নোৱাৰিলে আচ্ছা ঠিক আছে এদিন চেক বুজি জংকি আৰু পানেই দুয়ো ঘৰৰ পৰা কি পলাই গ'ল কোন জংকি আৰু কোন পানেই ঘৰৰ পৰা কি হ'ল পলাই গ'ল দুয়ে পলাই গৈ সোৱণশিৰি নদীৰ পাৰৰ এখন গাঁৱৰ আশ্ৰয় লয় আছিল সেই সময়তে দুয়োকে সহায় কৰিছিল ডালিমী নামৰ এজনী মিৰি ছোৱালীয়ে ঠিক আছে এতিয়া চোৱা তাই কি কৰিছিলে তাই মনে মনে জংকি কি কৰিছিলে ভাল পাইছিল কিন্তু পানেইৰ কথা গম পাই তাই দুয়োলৈ সহায়ৰ হাত আগবঢ়াইছিল এইখিনি মই ইয়াতে বুজাব বিচাৰিছো এওঁলোক কি কৰিলে যে এওঁলোকে প্ৰথমতে এওঁলোক বিয়া ঠিক কৰিলে এইখিনি মই অলৰেডি এক্সপ্লেইন কৰিলো এতিয়া এই পানেই আৰু জংকি কি কৰিলে সুবিধা লৈ কিনে তেওঁলোকে পলালে ক'ত সোৱণশিৰি নদীৰ পাৰত সোৱণশিৰি নদীৰ পাৰত তেওঁলোকে পলাই গুচি গ'ল এইটো সময়ত কি কৰিলে সুবিধা বুজি তেওঁলোকে ইয়াতে পলাই আহিল এইটো সময়ত এই ডালিমীয়ে এওঁলোকক সহায় কৰিলে ডালিমীয়ে কি কৰিছিলে জংকিক মনে মনে কি কৰিছিলে ভাল পাইছিলে এতিয়া তাৰপিছত কি কৰিলে জংকিক ভাল পাইছিলে ডালিমীয়ে কিন্তু পিছত তেওঁলোকৰ এই পানেই আৰু জংকিৰ প্ৰেমৰ কাহিনী গম পাই কিনে কি হৈ গ'ল তাই কি কৰিলে এওঁলোকক আৰু সহায়ৰ হাত আগবঢ়ালে ঠিক আছে তাৰপাছত চোৱা তাৰপাছত কি ক'লে তাৰপাছত মই এক্সপ্লেইন কৰিব বিচাৰিছো এইটো পেৰাগ্ৰাফ অলৰেডি মই বুজালো কিন্তু হঠাতে এদিন দুয়ো কোন পানেই আৰু জংকি দুয়ো বাৰেগামৰ চিপাহীৰ হাতত ধৰা পৰিল অৰ্থাৎ পানেই আৰু জংকিয়ে বাৰেগামৰ চিপাহীৰ হাতত ধৰা পৰিল অৰ্থাৎ কুমুদৰ দেউতাৰ হাতত বাৰেগামে দুয়োকে পুনৰাই লগ নহবলৈ সকীয়াই দিছিল কেইদিনমান যোৱাৰ পাছত এবাৰ পানেই অকলে ঘৰৰ পৰা পলাই আহিল এতিয়া কি ক'লে যে এই যে এওঁলোক পলাই আহিলে ঘৰৰ পৰা পলাই আহিলে এওঁলোকক কোনে লগ পালে
এইয়া চিপাহী কাৰ চিপাহীবিলাক বাৰেগামৰ চিপাহীয়ে লগ পোৱাৰ পাছত কি ক'লে বাৰেগামে এওঁলোকক সকিয়াই দিলে তোমালোক আৰু নেক্সট সময়ত কি নহবা লগ নহবা তাৰপাছত কি কৰিলে তাৰপাছত চোৱা কেইদিনমান যোৱাৰ পিছত এবাৰ পানী অকলে ঘৰৰ পৰা আহিছে এইবাৰ পলাই আহিল এইবাৰ বাৰেগামে তাই জংকিৰ লগত পুনৰ পলাই যোৱা বুলি সন্দেহ কৰিছে নিজৰ চিপাহীবোৰক সিহঁতক বিচাৰিবলৈ আদেশ আকৌ পঠালে জংকিয়েও মনে মনে কি কৰিছিলে পানীক বিচাৰি যাওঁতে দুয়ে সোৱণশিৰি ঘাটত লগ হলি আকৌ কি কৰিলে যে এইবাৰ পানী একচুৱেলি পলাই যোৱা নাছিলে তেওঁ জংকিৰ লগত পলাই যোৱা নাছিলে তাই নিজে ঘৰৰ পৰা গুচি গৈছিলে বাকীসকলে ভাবিছিলে যে জংকিৰ লগতে গ'ল নেকি আচলতে জংকিও কি কৰিছিলে পলাই লোৱা নাছিলে সেইকাৰণে জংকিয়েও কি কৰিছিলে মনে মনে পানীক বিচাৰি আহিছিলে সোৱণশিৰি নদীৰ পাৰত পিছত সিহঁতৰ লগ হলহি সেই সময়তে বাৰেগামৰ চিপাহীয়ে কি কৰিলে দুইকে ধৰা পেলোৱাৰ পাছত কি কৰিলে আৰু বিচাৰত এইবাৰ কি কৰিলে বাৰেগামে দুইকে মৃত্যুদণ্ড শাস্তি বিহিলে দুইকে কি কৰিলে মৃত্যুদণ্ডৰ শাস্তি দিলে কোনে এই বাৰেগামে হয়নে এতিয়া চোৱা বাৰেগামৰ নিৰ্দেশ মতে এইবাৰ বাৰেগামৰ চিপাহীয়ে দুয়োৰে হাত ভৰি বান্ধি হাল মাৰি গাছি মিৰিয়ে হাল মাৰি দুয়োৰে হাত ভৰি বান্ধাৰ পাছত কোনে হাল মাৰি গাছি মিৰিয়ে এওঁ কি কৰিলে সিহঁতক নৈত উটুৱাই দিলে নৈত কি কৰিলে সিহঁতক উটুৱাই দিলে সিহঁতে নিথৰ নিষ্প্ৰাণ দেহ দুটা এটা সময়ত আহি সোৱণশিৰি নৈৰ ঘাটত লাগিলহি সিহঁতে কি হল এটা সময়ত সিহঁতৰ এই নৈত উটুৱাই দিলে ঠিকে কিন্তু সেই ঘাটত আকৌ সিহঁতৰ লগ হলহি অৰ্থাৎ প্ৰেম সেই মৃত্যুৰ পিছতো আকৌ সিহঁতৰ প্ৰেমৰ যে এটা প্ৰেম যে সঁচা অৰ্থত আছিলে সেইটো আকৌ প্ৰকাশ পালে অৰ্থাৎ মৃত্যুৰ পিছত আকৌ সোৱণশিৰি নৈৰ ঘাটত তেওঁলোকক লগ হলহি জংকি প্ৰণয়ৰ ভাল পোৱা কোনোৱে স্বীকৃতি দিব নোখোজিলে ফলস্বৰূপ দুয়োৱে কি হল কৰুণভাৱে মৃত্যুৰ সাৱটি ললে অৰ্থাৎ কি কৰিলে এওঁলোকে ইয়াতে লগ হল তাৰপিছত এওঁলোকৰ চিপাহী আকৌ লগ পালে ইহঁতক লগ পোৱাৰ পাছত কি কৰিলে তেওঁলোকক উটুৱাই দিয়াৰ পিছত চোৱা ইহঁতক কি কৰিলে কেইদিনমান পিছত ইয়াতে তেওঁলোকে এইটো কি আছিলে সোৱণশিৰি নদী আছিল নদী ঘাটত উটুৱাই দিলে এই সোৱণশিৰিত এইটো হল জংকি আৰু এইটো কোন এইটো হৈছে কোন পানী এওঁলোকৰ কি হৈ গল মৃত্যু হৈ গল অৰ্থাৎ এইটোৱে আছিলে এই গ্ৰন্থখনৰ কাহিনী মই ধুনীয়াকে তোমালোকক বুজাইছো কথাটো বুজি পাইছা নে এইটো হৈছে চাইণ্টিফিক মেথড এইটোৱে সোৱণশিৰি ঘাট আছিলে এওঁলোকে ইয়াতে আছিলে ইয়াতে তেওঁলোকৰ অলৰেডি মৃত্যু সাৱটি ললে তেওঁলোকে কোনো কি কৰিলে নিদিলে স্বীকৃতি নিদিলে তো এতিয়া গ্ৰন্থখনৰ কাহিনী আছিলে এইখিনি অলৰেডি মই গ্ৰন্থখনৰ কাহিনী তোমালোকক বুজালো এতিয়া চোৱা গ্ৰন্থখনৰ প্ৰিয় হোৱাৰ কাৰণ আৰু সামৰণি আমি লিখিম কি কম লিখিম এতিয়া চোৱা এইখন কিতাপ যিখন কিতাপৰ পৰা মই লৈছিলো সেইখন কিতাপৰ মোৰ মতে এওঁলোকে হয়তো প্ৰিণ্টিং মিষ্টেক কৰিছে নহলে কিবা ভুল কৰিছে এই গ্ৰন্থ প্ৰিয় হোৱাৰ কাৰণ এইটো একচুৱেলি ইয়াতে হ'ব গ্ৰন্থ প্ৰিয় হোৱাৰ কাৰণ সামৰণিটো এইখিনি হ'ব সামৰণি আৰু গ্ৰন্থ প্ৰিয় হোৱাৰ কাৰণ হ'ব এইখিনি অৰ্থাৎ এইখিনি প্লেচত গ্ৰন্থ প্ৰিয় হোৱাৰ কাৰণত তুমি এইখিনি লিখিবা আৰু কি সামৰণি তুমি এইখিনি লিখিবা তেতিয়াহ'লে গ্ৰন্থ প্ৰিয় হোৱাৰ কাৰণখিনি মই ইয়াৰ পৰা ষ্টাৰ্ট কৰিছো উপৰোক্ত কথা যিখিনি মই কথা তোমাক বুজালো তথা চৰিত্ৰসমূহ জীপাল অভিনয়ৰ বাবে মিৰিজীয়ৰী গ্ৰন্থ মোৰ ভাল পোৱা গ্ৰন্থৰ ভিতৰত শীৰ্ষত আছে এই ওপৰৰ যিখিনি কাহিনী সেইখিনি কাৰণে তুমি কৈ আছা যে তোমাৰ গ্ৰন্থখন শুন ভাল লাগিছে তদুপৰি গ্ৰন্থখনৰ দ্বাৰা মিৰি সমাজৰ অৰ্থাৎ মিচিং সমাজৰ সংস্কৃতিখিনি ধৰা পৰিছে জীৱন ধাৰা পৰিচয় বহন হৈছে কাহিনীৰ চৰিত্ৰ পটভূমি আঞ্চলিক বৈশিষ্ট্য আদিৰ সমৃদ্ধ মিৰিজীয়ৰী এখন সুপাঠ্য সামাজিক উপন্যাস হয় সেইবাবে মিৰিজীয়ৰী গ্ৰন্থখন মোৰ অতিকৈ প্ৰিয় গ্ৰন্থ সামাজিক গ্ৰন্থৰ কাৰণে প্ৰিয় গ্ৰন্থ বুলি তুমি পৰীক্ষা হলত এইটো তুমি কি লিখিলা প্ৰিয় হোৱাৰ কাৰণ লিখিলা নেক্সট তুমি কি লিখিব লাগিব সামৰণি লিখিব লাগিব এতিয়া সামৰণি কি লিখিবা মিৰিজীয়ৰী গ্ৰন্থখন প্ৰধান চৰিত্ৰ জংকি আৰু পানী বুজি পাইছা দুয়োৱে সহজ সৰল তথা মিৰি সমাজৰ সাধাৰণ ডেকা গাভৰু আছিল পানেৰ দেউতাক তামেত কি কৰিছিলে সমাজৰ নিৰ্দেশত চলা মানুহ পানেৰ দেউতাক কোন পানেৰ দেউতাক মানে সেই ছোৱালীজনীৰ দেউতাক সমাজৰ নিৰ্দেশনৰ মতে চলা মানুহ মাক নিৰ্মা কি কৰিছিলে সৰল মাতৃ কিন্তু পুৰুষৰ ওপৰত মাত মাতিব নোৱাৰে অৰ্থাৎ মাকে পানেৰ দেউতাক কোন তামেতৰ ওপৰত কোনো ধৰণৰ মাত মাতা নাছিলে কুমুদ ধনী তথা বাৰেগামৰ ল'ৰা আছিলে সেইকাৰণে জোৰেৰে কি কৰিছিলে সকলো পাবলৈ বিচাৰিছিলে তেওঁলোকে বাৰেগামৰ নিষ্ঠুৰ আছিলে কিয় সেনেকুৱা ধৰণৰ কাৰ্যৰ কাৰণে কি হৈ গল সমাজত সেই ল'ৰা ছোৱালী কি হল মৃত্যুৰ সাৱটি ললে এতিয়া ডালিমীৰ চৰিত্ৰ ত্যাগৰ আদৰ্শ মহনীয় ডালিমীৰ চৰিত্ৰ ত্যাগৰ আদৰ্শৰে মহনীয় কিয় কাৰণ ডালিমীয়ে কি কৰিলে তেওঁলোকক কি কৰিলে জংকি আৰু কাক পানেই সহায় কৰিলে
প্ৰথমতে হয়তো জংকিক ভাল পাব বিচাৰিছিলে কিন্তু পিছত কি ভাবিলে যে না সিহঁতৰ মাজত প্ৰেম কাহিনী থকাৰ কাৰণে তেওঁলোক কি কৰিলে ডালিমীয়ে কাক ভাল নাপালে তোমাৰ জংকিক ভাল নাপালে তৎসত্ত্বে কি কৰিলে ডালিমী আৰু পানেই কি কৰিলে সহায় কোনে জংকি আৰু পানেই কোনে সহায় কৰিলে ডালিমীয়ে সহায় কৰিলে তো এইখিনি কথা প্ৰকাশ পাইছে সামৰণি এইখিনি লিখিলা লাষ্টত লিখিলা উপন্যাসখনৰ পটভূমিত আমি মিৰি সমাজৰ নীতি নিয়মৰ বিষয়ে গম পালো অৰ্থাৎ গোটেই যিখিনি কথা চালো সেই উপন্যাসখনত আমি সেই মিৰি সমাজৰ অৰ্থাৎ মিচিং সমাজৰ যিটো নীতি নিয়মৰ কথা কিছু আমি তাৰ পৰা আমি শিকিব পালো এইখিনি হৈ গ'ল সামৰণি তো তোমালোকে এইখিনি লিখিবা তো সামৰণি হ'ব এইখিনি তুমি লাষ্টত লিখিবা আৰু গ্ৰন্থখন প্ৰিয় হোৱাৰ কাৰণে এইখিনি তুমি লিখিবা ঠিক আছে তো ধুনীয়াকৈ এইখিনি লিখিলে তোমাৰ যিখিনি নম্বৰ তুমি 100% পাবাই আৰু পাবাই তুমি আৰু মই সাইন্টিফিক মেথডৰ দ্বাৰা অলৰেডি এক্সপ্লেইন কৰিলো যদি কোনোবা ভাবিছে যে আৰু অকমান এই গ্ৰন্থৰ বিষয়ে পঢ়িব ইচ্ছা যায় তেতিয়াহ'লে তোমালোকে এইটো তোমাৰ প্ৰিয় গ্ৰন্থ ছাত্ৰ ছাত্ৰীয়ে মোৰ প্ৰিয় গ্ৰন্থ বুলি শিৰোনামা দিব পৰীক্ষা হলত হয় তো তুমি এইটো পঢ়ি ল'ব পাৰিবা এইখিনি এটা আকৌ এই গোটেইখিনি বস্তু আৰু অকমান বিশদভাৱে আলোচনা কৰা আছে তো এইখিনি হ'ল এতিয়া পৰীক্ষাত তোমাৰ প্ৰিয় গ্ৰন্থ বুলি দিব পাৰে তোমাৰ প্ৰিয় উপন্যাস বুলি দিব পাৰে এখন অসমীয়া উপন্যাস বুলি লিখা বুলি দিব পাৰে এখন জনজাতীয় উপন্যাস বুলি দিব পাৰে গোটেইখিনি প্ৰশ্নৰ উত্তৰ এটাই হ'ব ঠিক আছে তো গোটেইখিনি মই অলৰেডি আলোচনা কৰিলো তেতিয়াহ'লে ডু নট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল মোৰ চেনেল যিটো ৰমেজুছ প্লেটফৰ্ম তোমালোকে ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাবা মই আৰু তোমালোকৰ কাৰণে ভিডিঅ' লৈ আহিম আৰু তোমালোকৰ কাৰণে ৰচনা লৈ আহিম আৰু যদি কাৰোবাৰ কিবা তেনেকুৱা মনত আছে যে মোৰ এনেকুৱা ৰচনা লাগে মোৰ জীৱনৰ লক্ষ্য লাগে বা যিকোনো ৰচনা তোমাৰ মনত আহি আছে যে এইখন ৰচনা তোমাৰ কাৰণে ইম্পৰ্টেণ্ট আৰু তোমাক লগা আছে তেতিয়াহ'লে তোমালোকে কি কৰিবা কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰিবা আৰু তোমালোকে মোৰ চেনেলটি অৰ্থাৎ ৰমেজুছ প্লেটফৰ্ম ছাবস্ক্ৰাইব কৰিবৰ কাৰণে পাহৰি নাযাবা মই তোমালোকক অনুগ্ৰহ কৰি কৈছো ওকে থ্যাংক ইউ বাই বাই উই উইল মিট ইন দা নেক্সট ক্লাছ